দেখা গৈছে যে আমাৰ ভাৰতবৰ্ষত দিনক দিনে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। অৰ্থাৎ এই ভাইৰাছটোৰ কাৰণে বৰ্তমান সময়ত অকল অসম নহয় গোটেই বিশ্বজুৰি এটা ব্যাপক পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ ভাৰতবৰ্ষত এই ভাইৰাছটোৱে এটা বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি কৰিছে, কিন্তু ভাৰতবৰ্ষৰ একাংশ ৰাইজে এতিয়াও এই ভাইৰাছটোক সিমান এটা গুৰুত্বপূৰ্ণভাৱে লোৱা নাই। তাৰ প্ৰমাণ আমি যোৱা 22 মাৰ্চৰ দিনা যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতা কাৰফিউ ৰাখিছিল, সেইদিনা আমি অনুভৱ কৰিব পাৰিছোঁ যে ভাৰতবৰ্ষৰ কিছুমান ৰাইজে ইমান ভয়াবহ ভাইৰাছটোক এতিয়ালৈকে সিনচিয়াৰলি অৰ্থাৎ সিমান এটা গুৰুত্বপূৰ্ণভাৱে লোৱা দেখা পোৱা নাই। জনতা কাৰফিউৰ দিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্ধিয়া 5:55 চিকিৎসক আৰু আমাৰ ভাৰতবৰ্ষৰ ডিফেন্সৰ মানুহসকলৰ কাৰণে এটা প্ৰে কৰিবলৈ অনুৰোধ জনাইছিল 5 মিনিট সময়। কাৰণ বৰ্তমান সময়ত চিকিৎসকক আমি সুপাৰ হিৰো বুলি ক'লেও ভুল নহ'ব। সেয়েহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিকিৎসক আৰু ডিফেন্সৰ মানুহৰ কাৰণে প্ৰে কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু ভাৰতবৰ্ষৰ ৰাইজে সেই প্ৰে কৰা সময়খিনিক এটা উৎসৱ হিচাপে পালন কৰা দেখা গৈছে। কাৰণ গোটেই ৰাইজে ৰোডৰ মাজত অৰ্থাৎ ৰাস্তাৰ মাজত আহি এই কাঁহী বাটি টিন যি পাইছে তাকে কোবাই কৈছে গো কৰোনা গো। একচুৱেলি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰে এনেকৈ কৰিবলৈ কেতিয়াও কোৱা নাছিল। তেওঁ শান্তিপূৰ্ণভাৱে চিকিৎসক আৰু ডিফেন্সৰ মানুহৰ কাৰণে শান্তিপূৰ্ণভাৱে প্ৰে কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু ভাৰতবৰ্ষৰ একাংশ ৰাইজে সেইটোক এটা উৎসৱ বুলি মানি লৈ যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেয়া আসলতে এটা নিন্দনীয় বিষয়। কাৰণ সকলো বস্তু ছ'চিয়েল মিডিয়াত জানি বুজিও এনেকুৱা কাম কৰাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ সেই একাংশ ৰাইজে ভুল কৰিছে। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বাৰে অনুৰোধ জনোৱা সত্ত্বেও তেওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলো সময়ত এটা কথাই কৈ আছে যে জন সমাৱেশ আপোনালোকে নকৰিব। সেইকাৰণে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি প্ৰত্যেকখন ষ্টেট লকডাউন কৰাৰ নিৰ্দেশ দিছে, যাতে সাধাৰণ ৰাইজে অতি প্ৰয়োজন নহ'লে যাতে ঘৰৰ পৰা ওলাই নাহে আৰু নিজক এই ভয়াবহ ভাইৰাছৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰে, অৰ্থাৎ মুক্ত ৰাখে। মই এইটো গম পোৱা নাই যে সেই একাংশ ৰাইজে ইমান ভয়াবহ পৰিস্থিতি ভাৰতবৰ্ষত হোৱা স্বত্তেও কিয় এই ভাইৰাছটোৰ কাৰণে অলপ গুৰুত্বপূৰ্ণভাৱে লোৱা নাই। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে এই ভাইৰাছটো আৰু যাতে সিঁচৰিত নহয়, যাৰ কাৰণে আপোনালোকে সকলোৱে নিজকে সিনচিয়াৰ কৰক আৰু সকলো সময়তে চেনিটাইজাৰ ইউজ কৰক আৰু অতি প্ৰয়োজন নোহোৱালৈকে নিজে ঘৰৰ পৰা যাতে ওলাই নাহে, সকলো সময়তে নিজক এই ভাইৰাছৰ পৰা যাতে মুক্ত কৰি ৰাখে, তাৰ কাৰণে মই সকলো ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে সকলোৱে ভাৰত চৰকাৰৰ কথা শুনক আৰু আমাৰ ৰাজ্য চৰকাৰে বা আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ চিকিৎসকসকলৰ কথা মনোযোগেৰে শুনি চিকিৎসকসকলৰ কথা গুৰুত্বপূৰ্ণভাৱে পালন কৰাৰ চেষ্টা কৰক।